GST মিঠেটো লগাই দিছে কি হ'ব আশা কৰোঁ চবে আহি ভাল পাব সবে ভাল পাব আৰু চাব আৰু আপোনালোকে ভাল লাগে আৰু বঢ়িয়া তো চলিয়ে শুরু করতে हैं মনোজ এণ্টাৰটেইনমেণ্টৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজি ক'ত যাম আমি পূজা চাবা সাংসাৰিক পূজা চাবা আজি আমি সাংসাৰীৰ পূজা দেখাম আৰু আমিও যাম মানে চাবা নাই তো যাবি নে এতিয়া যোৱা পূজা দেখাও আৰু মজা পূজা আছে মানে একদম কৈ আছো বাকী তাতে যাই কিনে কৈ আছো জলদি জলদি এপিসোড কৰি ৰাখিছো ফাইনেলি আমি আহি পালো পূজা চাবা আৰু আহি কিনে আপোনালোকে এইখন গেট পাব সাংসাৰী বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা এইখন গেট ফাৰ্ষ্টতে পাব আৰু সোমাই কিনে লেফ্ট চাইডে মানে এইটো মানে গণেশৰ এইটো বনাইছে মূৰ্তি ৰাতি মজা লগা হ'ব আৰু এইটো চাওক সেলফি পইণ্ট আৰু এইটো মানে গাইজ চাওক আই লাভ সাংসাৰী আৰু এইটো মানে সেলফি পইণ্ট আপোনালোকে ৰাতি আহিলে মানে সেলফি ল'ব পাৰিব সেলফি মানে বেক কেমেৰা কৰিলে বেছি ভাল বেছি হ'ব এই চাওক সেলফি মাৰিলে মানে উল্টাকে হ'ব বেক কেমেৰাত বেছি ভাল হ'ব ইয়াতে সেলফি ল'ব পাৰিব আৰু এইফালে চাওক তাতে ফটো উঠাই গিলা ইয়াতে মানে ফটো উঠাই এইবিলাক আছে ইয়াতে লাইট জ্বলাব ৰাতি হ'লে আৰু ইয়াতে আপোনালোকে এনেকৈ ফটো উঠিব পাৰিব ফটো পুৰা ফটো একদম ফটো তোলা বস্তু বহুত দিছে এবাৰ মানে ফটো তোলা বস্তু তামাম দিছে এইবাৰ মানে সাংসাৰীখন মানে অলপ বেলেগ কৰিছে কাৰণ এইবাৰ মানে আছে মানে ৰূপালী জয়ন্তী আৰু এইফালে আমাৰ আছে আমাৰ আচলটো এইটো চাওক ৰাৱণ এইটো চাওক ৰাইজ ৰাৱণ চাওক ৰাৱণটো দেখা দি ৰাৱণটো দেখাইছে দিয়ক গাইছ দে আৰু ইয়াতে মানে ফাংচন হ'ব আৰু ফাংচনৰ কাৰণে 8:30 মানতে হ'ব আৰু ইয়াতে বস্তুবিলাক চব ৰেডি কৰিছে ফাংচনৰ আৰু ইয়াতে ৰূপালী জয়ন্তী হ'ব না সেইকাৰণে সাংসাৰী অলপ মানে বিশেষ মানে হ'ব আৰু মানে কি গায়ক আছে ৰাতি আপোনালোকে আহি যাব তামাম আৰু এইবিলাক দেখিছে কোনোবা আঁকিছে শচীন তেণ্ডুলকাৰ অংগৰাগ মহন্ত ডক্টৰ ভূপেন হাজৰিকা ইয়াতে মানে এনেকৈ এইবিলাক আঁকিছে আৰু দাদা এইবিলাক কি হয় এইবোৰ পেইণ্টিং এক্সিবিশ্যন এইবিলাক বস্তুবিলাক এইবিলাক কোনে আঁকিছে এইটোৰ এইবিলাক আমাৰ চাংচাৰী শৰাইঘাট আৰ্ট ছ'চাইটিৰ আৰ্ট স্কুলখন যে আছে চাংচাৰীত তাৰে ল'ৰা ছোৱালী আৰু টিচাৰবিলাকে আৰু এই দুৰ্গা পূজা উপলক্ষে এইবিলাক আঁকিছে মানে চিত্ৰ প্ৰদৰ্শনী আৰু আমি আহি ফাইনেলি পাই গ'লোঁ আমাৰ শিৱ বাবাৰ দৰ্শন কৰিবলৈ আৰু এয়া চাওক কৈলাশ পৰ্বত মানে চাংচাৰীত আৰু বলক ভিতৰলৈ সোমাব আৰু এইফালে সোমাব লাগিব আৰু সেইফালে ওলাব লাগিব এই ভিতৰত চাওক হাতেৰে চুব দিছে নেকি হাতেৰে চুব নালাগে এইবিলাক হাতেৰে চুব নচুব আপোনালোকে আৰু এনেকৈ মই ভিতৰলৈ সোমাই আহি ডাইৰেক্ট দুৰ্গা মাৰ দৰ্শন কৰিলোঁ ফটা চটা ল'লোঁ আৰু ইয়াতে মানে আমি পূজা পাতল কৰিলোঁ আৰু আমাৰ ইয়াতে কমিটিৰ মানুহ আছে কি ক'ব ইয়াতে কি হৈছে সকলোৱে পূজাৰ বিশেষ আয়োজন কি মানে অলপ কৈ দিবচোন পূজা এবাৰ আয়োজন বহুত আছে আপোনালোকে দেখিবলৈ পাব প্ৰতিটো নিশাতে সাংস্কৃতিক অনুষ্ঠান আছে ৰাৱণ বধ হ'ব দশমীৰ দিনা আৰু বিভিন্ন টোকাৰী গীত আছে উমাকান্ত বৈৰাগী অসমৰ বিখ্যাত এনে কেইদিনমান হ'ব টোটেল 5 দিন ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী এই 5 দিনে আমাৰ ৰাইজে উপভোগ কৰিব চাংসাৰী এবাৰ ৰূপালী জয়ন্তী বৰ্ষ সুন্দৰ আহাৰীত বনোৱা হৈছে এখন কৈলাশ পৰ্বতৰ আহাৰীত মণ্ডপ তৈয়াৰ কৰা হৈছে ওপৰত শিৱ বহি আছে গতিকে আশা কৰোঁ চবে আহি ভাল পাব আৰু চাব আৰু আপোনালোকে ভাল লাগে আৰু বঢ়িয়া বনাইছে চাংসাৰীত আহি যাব এইবাৰ ওলোৱা গেটটোত আৰু ৰাতি ভাল লাগিব আৰু দিনত আৰু ইমান হেৰি নালাগে আৰু এনেকৈ যায় এনেকৈ ওলাই আহিলোঁ আপোনালোকে গাড়ী ল'ব পাৰে পূজাৰ কাৰণে গাড়ী যদি ঘূৰিব কাৰণে যাব ইচ্ছা কৰে নেকি মই আহিলে ডিছকাউণ্ট কি ক'লে এই দে যদি মোৰ কাষ্টমাৰ আহে তেতিয়াহ'লে 20% ডিছকাউণ্ট দিবিনে দে ইয়াতে আহিব গাড়ী এখনত বঢ়িয়া বস্তু পায় আৰু এইফালে মানে ফিল্ডখনৰ ৰাইট চাইডে পাতিছে মানে খাদ্য মেলা ভিতৰত যাই চাওঁচোন আৰু ভিতৰত আহি সোমাই দেখিলোঁ যে মানে বহুত ধুনীয়া ইয়াতে ৰেষ্টুৰেণ্ট বনাইছে আপোনালোকে খাব পাৰিব ইয়াতে মজা ৰেষ্টুৰেণ্ট আহি
দাম কিমান 140 টকা কিলো দেখিছে ৰাইজ বস্তুৰ দাম কিমান বাঢ়িছে আগতে আছিল 80 টকা এইবাৰ হৈছে 140 টকা আৰু দাদা তোকৰ পৰা আহিছে আমি নলবাৰী বৰভাগৰ কোটালকুছি গাঁৱৰ পৰা নলবাৰী বৰভাগ কোটালকুছিৰ পৰা ইয়াতে মানে মিঠাইৰ দোকান দিব আহিছে আৰু আপোনালোকে আহিব ইয়াতে বহুত কম দামত পাব প্ৰত্যেক বছৰে ইয়াতে আহে কিন্তু দাম এতিয়া সেই ঠকলে বাঢ়া নাই সেই ঠকলৰ কি ভুল জাগাতে বাঢ়িছে সেই ঠকলে কি কৰিব সেইকাৰণে সেইকাৰণে আপোনাৰ মিঠাই ল'ব আহিব আৰু GST মিঠাইটো লগাই দিছে কি হ'ব এই কিমানকৈ গিলা দাম 140 না 150 रुपया देगा আৰু মাটি মাহৰ জিলেপি দেখাই দিম 240 টকা কিলো 240 টকা কিলো আৰু যদি মোৰ ভিডিঅ' চাই কোনোবা আহে তেতিয়াহ'লে 10 টকা আৰু ডিছকাউণ্ট দিব তাই তো বহুত ঘূৰিলোঁ বহুত দেখালোঁ আমি যিমানখিনি পাৰোঁ আমি দুৰ্গা পূজাৰ পৰিৱেশ চাংচাৰিৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু খোজকাঢ়ি মানে ভৰিৰ বিষ উঠি গ'ল যদি আপোনালোকৰো ভৰিৰ বিষ উঠি গৈছে এওঁলোকে এটা মানে বস্তু পাতিছে গাইজ ইয়াতে মানে লটাৰী খেলা পাতিছে আৰু আপোনালোকে বাইক চাইক নিব পাৰিব ইয়াৰ পৰা কোনদিনৰ পৰা হ'ব খেলাটো খেলাটো 5 তাৰিখে হ'ব খেলাটো 5 তাৰিখৰ পৰা হ'ব আৰু টিকেট কিমানকৈ টিকেট 100 টকা টিকেট মাত্ৰ 100 টকাত আহক আৰু বাইক লৈ যাওক ইয়াৰ পৰা বাইকবিলাক মই দেখাই আছোঁ চাওক পূজা চাই আৰু পূজা খাই যদি গৰম লাগে তেতিয়াহ'লে ইয়াতে মানে ঠাণ্ডাৰ দোকানো নতুনকৈ বহাইছে এখন আৰু আমাৰ দোকানৰ মালিক কোন এখেত ঠাণ্ডা চাণ্ডা পাব আৰু এখেত আৰু গাইজ আমি এনেকৈ আমি চাংচাৰিৰ পূজা যিমান পাৰোঁ সিমান দেখুৱালোঁ আৰু ৰাতিৰ অলপ ভিউটো আমি দেখাই দিছোঁ অলপ চাওক বাৰু আপোনালোকে পূজাখনত কেনেকৈ আহিব মই কৈছোঁ এইটো আমাৰ হাইস্কুল চক আৰু এইটো হৈছে পূজাৰ মেইন গেট চাওক মানুহ হ'ব কিহৰ কাৰণে জানে এইবাৰ ৰূপালী জয়ন্তী আছে আৰু বিশেষকৈ মানে এইবাৰ সভাপতি থাকিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হেমন্ত চৌধুৰী ডাঙৰীয়া আহিব তেখেতেও আহিব মানে আৰু ইয়াতে ৰূপালী জয়ন্তীৰ কাৰণে এইবাৰ মানে বেছি স্পেচিয়েলি হ'ব মানে এইখন পূজা আৰু আপোনালোকে ৰাতি আহিলে গম পাব এইবাৰ হাজাৰ হাজাৰ মানুহ হ'ব মই গেৰাণ্টি দিছোঁ গতিকে আশা কৰোঁ আপোনালোকে আহিব আৰু আমি যিমান পাৰোঁ দেখুৱালে সকলোকে লগ পাম চাংচাৰিত আহি যাব আৰু